Love is in the air. Love is on the road. Red FM Love Story. Love Story. আজি বাহিৰ হৈতে Superhits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি এখন চিঠি হাতত তুলি লৈছো এইবাৰৰ চিঠিখন আহিছে ধেমাজিৰ পৰা চিঠিখন লিখিছে সদানন্দ চুটিয়াই তেওঁ লিখিছে হাই পাহিবা মোৰ নাম সদানন্দ চুটিয়া মোৰ ঘৰ ধেমাজি মৰিধল পেৰাভাৰী আশা কৰো আপুনি ভালে আছে মোৰো ঈশ্বৰৰ কৃপাত ভালে আপোনাৰ এই ৰেড এফএম লাভ ষ্টৰী অনুষ্ঠানটো প্ৰায় শুনো অনুষ্ঠানটো শুনি মোৰ বৰ ভাল লাগে লগতে আপোনাৰ ধুনীয়া মিঠা মাত আৰু বেছি ভাল লাগে আপুনি লাভ ষ্টৰীবোৰ ইমান ধুনীয়াকৈ শ্বেয়াৰ কৰে শুনি মোৰ খুব ভাল লাগে গতিকে ময়ো মোৰ লাভ ষ্টৰী আপোনাৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো মোৰ বিশ্বাস আপুনি নিশ্চয় লাভ ষ্টৰীটো প্ৰকাশ কৰিব মোৰ লাভ ষ্টৰীটিৰ নাম দিব বিচাৰিছো কেনেকৈ পাহৰো সেই দিনবোৰ পাহিবা মই বৰ্তমান মৰিধল কলেজত বিএ সেকেণ্ড চেমত পঢ়ি আছো ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে মোৰ বয়স 20 বছৰ কমপ্লিট হৈছে সেয়েহে মোৰ লাভ ষ্টৰীটো আপোনালৈ বুলি লিখিলো প্লিজ পাহিবা মোৰ এই লাভ ষ্টৰীটো যাতে আপুনি প্ৰকাশ কৰে সো আজি আমি শুনিম সদানন্দ চুটিয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি চিঠিৰ জৰিয়তে প্লিজ ষ্টৰী দি লিখি পঠিয়াব এতিয়াও বহুতে সুধি থাকে ফেচবুক আৰু ইনষ্টাগ্ৰামত ষ্টৰী শ্বেয়াৰ কৰিব পাৰিম নেকি ৱেল ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপুনি যদি ষ্টৰী শ্বেয়াৰ কৰে আমি একচেপ্ট নকৰোঁ কাৰণ এতিয়ালৈকে চবেই চিঠিৰ জৰিয়তে নিজৰ ষ্টৰী শ্বেয়াৰ কৰিছে গতিকে আপুনিও একেটা প্ৰকাৰেৰে ষ্টৰী শ্বেয়াৰ কৰিব লাগিব এড্ৰেছটো ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি বাট য়েছ আপুনি জেনেৰেল মেছেজ কৰিব পাৰে আপোনাৰ মেছেজসমূহ মই ডেফিনেটলি পঢ়িম আৰু ৰিপ্লাই কৰিম ইনষ্টাগ্ৰামত মই আছো এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে Superhits 93.5 Red FM-ত মই আছো আপোনাৰ সৈতে পাহি আৰু শুনি আছো আজি আমি সদানন্দ চুটিয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আগলৈ তেওঁ লিখিছে বহু দিনৰ পৰা অকলশৰীয়া হৈ আছিলো এনেতে হঠাৎ মোৰ জীৱনলৈ এজনী ছোৱালী আহিল তাইৰ নাম আছিল তৃষ্ণা তাইৰ ঘৰ মোৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত মই তৃষ্ণাক দেখা পাইছিলো 2015 চনৰ 7 মে তাৰিখে এই তাৰিখটো মোৰ বাবে লাকি আছিল কাৰণ এই দিনটোতে মই তৃষ্ণাক প্ৰথম দেখা পাইছিলো তাইৰ এজনী সখীয়েক আছিল আমাৰ গাঁৱত আৰু তাই সখীয়েকৰ ঘৰত কেইদিনমানৰ কাৰণে থাকিব আহিছিল মই প্ৰথম তৃষ্ণাক দেখিছিলো সেইদিনা ৰাতিপুৱা 5 মান বজাত যেতিয়া মই মোৰ লগৰ ল'ৰা এজনৰ সৈতে এক্সাৰচাইজ কৰিব ওলাই আহিছিলো তাইক গাঁৱত নতুনকৈ দেখি মোৰ লগৰ এজনে কৈ দিলে কি হ'ল এই ছোৱালীজনী চা কোনজনী এইজনী দেখা নাই নেকি কোনজনী ইমান কুঁৱলী দেখিয়ে নাই বাৰু এইজনী দেখিছ নাই কোনবা তোৰ চকুনে বেটেৰী সেইকেইটা মোৰ বাইনকুলাৰ হেৰি আমাৰ গাঁৱতো নহয় মাৰ্কেটত নতুন মাল দেখাৰ লগে লগে তাৰ একেবাৰে ৰবই নোৱাৰা হৈ যায় আৰু ৰচোন তই ইমান ধুনীয়া ছোৱালী কোৰ বা কোন হয় মই ভালকৈ দেখিয়ে পোৱা নাই তই কেনেকৈ গম পালি সেইজনী ইমান ধুনীয়া চাচোন চা ভালকে চা এতিয়া ৰ আমাৰ গাঁৱৰতো নহয় ক'ৰ হয় মই কেনেকে জানো আকৌ আজি গধূলি এবাৰ গোটেই একদম ডিটেইলছ উলিয়াই আছো দেখিব পালি কি নাই হৈ গ'ল তোৰ আৰম্ভ ন কিমান নালাগে আৰু তোৰ গাৰ্লফ্ৰেণ্ড হেৰ মোৰ কাৰণে নহয় মই তোৰ কাৰণেহে চাই আছো মোৰ কাৰণে কোনো দৰকাৰ নাই নাই তোক লাগে তোৰ দৰকাৰ দৌৰ ছোৱালী দেখিলে দৌৰিবলৈ পাহৰি দৌৰি থাক এনেদৰে ছোৱালীজনীৰ কথা পাতি পাতি আমি ঘৰে ঘৰে সোমালো মোৰ এজনী ভণ্টি আছিল তাইৰ নাম মুনমুন মোৰ ভণ্টি তেতিয়া ক্লাছ 9ত পঢ়ি আছিল আৰু ভণ্টিৰ লগতে তৃষ্ণা আৰু তাইৰ সখীয়েক একেলগতে পঢ়িছিল তৃষ্ণাৰ সখীয়েকৰ নাম আছিল পৰিস্মিতা যিহেতু আমি সকলোৱে সেই ৰাস্তাত
দেখি অহা ছোৱালীজনীৰ কথাকে পাতি আহিছিলো সেয়েহে মই ঘৰত সোমাই মোৰ ভণ্টিক তাইৰ বিষয়ে সুধিলো ক'ত আছ নো চাওলা কি লাগেনো ৰাতিপুৱা ৰাতিপুৱাই খবৰ এটা দেচোন গেলা গেলা ঘামি আহিছে গুণাইছে দৌৰি আহিছো আকৌ কওক এই পৰিস্মিতাহঁতৰ ঘৰত কোন আহিছে নি আপুনি দৌৰিবলৈ গৈছিলে নে পৰিস্মিতাক চাবলৈ গৈছিলে আহোঁতে দেখিলো কোন হয় কচোন কেলে লাগিছে কি কেলে লাগিছে কোন আহিছে আপোনাক দেখি ভাল লাগিল আকৌ সেইকাৰণে লাগে মাক কৈ দিওঁ নে মাক কৈ দেখে যা ককাইৰ বোৱাৰী চাই আহিছে বুলি মনে মনে থাক কোন হয় ক আগতে মই কি পাম কি দেখিছা কি লাগে কি সালৱাৰ এযোৰ লাগিব কি লাগে তাৰ লগত পিন্ধিবলৈ হিল এযোৰ লাগিব আৰু মিলা মিলা খাৰু আৰু কাণফুলি লাগিব এই নেলাগে যা নালাগে বাই এই কনা প্লিজ চকলেট লৈ লবি তৃষ্ণা তাইৰ নাম তৃষ্ণা তৃষ্ণা ক'ত ঘৰ ইয়াতে নাথাকে পৰিস্মিতাৰ বেষ্ট ফ্ৰেণ্ড হয় ইয়ালৈ আহিছে কিবা এটা কামত আৰু কিবা লাগে ইনফৰমেশ্যন হ'ব থেংক ইউ পইচাটো দি থৈ যা লাভ ইউ আন্টি কথাখিনি গম পাই মোৰ মনটো ভাল লাগি গ'ল আৰু লগে লগে মোৰ লগৰ কেইটালৈ ফোন কৰি তাইৰ পৰিচয় কথা কলো আৰু আবেলি আটাইকেইটা লগ হলো আবেলি লগ হৈ তাইৰ কথাকে আমি পাতিবলৈ আৰম্ভ কৰিলো আৰু শেষ সিদ্ধান্ত হ'ল যে সেই ছোৱালীজনীক মই লগ পাম পিছে লগ পাম ক'ত আগুৱাই গৈ থাকিম আজিৰ লাভ ষ্টৰীৰ সৈতে আৰু লগ ক'ত পাই তৃষ্ণাক সেই ডিটেইলছ মই পঢ়ি গৈ থাকিম চিঠিখনৰ জৰিয়তে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে সুবহিত 93.5 ৰেড FMত মই আছো আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি সদানন্দ চুতীয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আগলৈ তেওঁ লিখিছে তেনেদৰে সেই দিন পাৰ হৈ গ'ল তাৰ নেক্সট দিন আহিল সেইদিনা আছিল মোৰ ভতিজা ছোৱালীৰ শান্তি বিয়াৰ বাবে তৃষ্ণা আহিছিল আমাৰ ঘৰলৈ সময় সুবিধা মিলাৰ লগে লগে মই সিহঁতৰ পিছ ল'ব ধৰিলো তাই সখীয়েকৰ লগত আহিছিল মোৰ লগত আছিলে মোৰ ফ্ৰেণ্ড মানস আৰু চেক চাই মই তৃষ্ণাৰ সখীয়েক পৰিস্মিতাক কথাটো কলো তেতিয়া তাই ক'লে হেল্প কৰিম বুলি তেনেদৰে মই আৰু মোৰ ফ্ৰেণ্ড মানস এডোখৰ নিজান ঠাইত তাইৰ বাবে অপেক্ষা কৰি আছিলো বিয়াৰ কাৰণে গাঁৱৰ ছোৱালীবোৰ বহুত কামত ব্যস্ত হ'বলগীয়া হৈছিলে সেয়েহে পৰিস্মিতা বাহিৰলৈ অহা অলপ পলম হ'ল মই ভাবিলো তাই কথাটো পাহৰিয়ে গ'ল চাগে আমি বহুত সময় ৰ'বলগীয়া হ'ল তেতিয়া নিশা 10 বাজিছে আমি দুয়ো বিভিন্ন কথাত ব্যস্ত হৈ পৰিলো আৰু সেইখিনি সময়তে দেখিলো পৰিস্মিতাই তৃষ্ণাক লৈ আহিছে মনটো কিবা ভয় ভয় ভাৱ হৈছিল তথাপিও মোৰ ফ্ৰেণ্ডছ মানসৰ লগত থকা বাবে অলপ ভয় ভাৱটো আঁতৰিয়ে গ'ল মই মানসক লগে লগে ক'লো যদি মই কথাটো কওঁতে কিবা খেলিমেলি হয় সি যাতে মোৰ হৈ কথাখিনি কৈ দিয়ে তেনেতে সিহঁত দুজনী আমাৰ ওচৰ পালেহি আহিয়ে পৰিস্মিতাই ক'লে দেখিছো সদা মাত নিদিয় যে ইমান সোনকালে আহিলি বা কাম নাই নেকি আমি গোটেইখন কাম আমিয়ে কৰিছো ন আচ্ছা এনিৱে তোৰ কামটো মই কৰিলো এয়া হ'ল তৃষ্ণা এয়া হ'ল সদানন্দ আৰু এয়া হ'ল মানস কাবাব মে হাড্ডি বল ইহঁতক কথা পাতিবলৈ দিওঁ বল তহঁতে বেছি দেৰি নকৰিবি দেই হ'ব আগতে যা আপুনি মোক মাতি পঠিয়াইছিলে মই মাতিছিলো তোমাৰ নামটো তৃষ্ণা ঘৰ ক'ত তোমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰ মান দূৰত বেছি দূৰ নহয় ঘৰত কোন কোন আছে মা দেউতা মই আৰু মোৰ 3জনী ভণ্টি 3জনী ভণ্টি ঢেৰ ছোৱালী দেখোন আটাইকেইজনী তোমাৰ নিচিনাই ধুনীয়া নে সেইটো আৰু নাজানো সেইটো আপুনি দেখিলে নিজে ভাবি ল'ব আৰু আপুনি মুনমুনৰ ককায়েক নহয় জানো তুমি কেনেকৈ গম পালা পৰিস্মিতাই কৈছিলে আৰু মই কি কাৰণে মাতি পঠিয়াইছিলো সেয়া কোৱা নাই পৰিস্মিতাই নাই কোৱা কওকচোন গম নোপোৱাকে গুচি আহিলা তুমি চিনাকি কৰাই দিম বুলি ক'লে সেইকাৰণে আহিছো কওক মানে কেনেকৈ কওঁনো বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো
ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে তোমাৰ আচ্ছা তাৰ আগতে কোৱাচোন তোমাৰ বয়ফ্ৰেণ্ড আছে নাই বয়ফ্ৰেণ্ড নাই নাই সঁচাকৈ কৈছা নে সঁচাকে কৈছো কিয় মানে এ মুখেৰে নোলায়ে নহয় এতিয়া কৈয়ে দিওঁ আৰু কওক সেইদিনা পুৱা দৌৰিবলৈ যাওঁতে তোমাক দেখাৰ পৰাই কিবা এটা ভাল লাগি আছে মনটো মই তোমাক ভাল পাব বিচাৰো কৈ দিলো এতিয়া কোৱা তোমাৰ উত্তৰ ইয়েছ হ'ব নে ন হ'ব মোৰ কথা মোৰ ঘৰৰ কথাটো ক'লোৱে আপোনাক মইতো ডাঙৰ হয় ন মোৰ তলত 3জনী ভণ্টি আছে বুলিতো গম পালেই আৰু ঘপককে আজি আপোনাক লগ পাই এই মুহূৰ্ততে ইমান এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই ৰেডি নহয় আৰু মোক অলপ টাইম লাগে মই ভাবি চাওঁ ভাবিছোৱা তোমাক যিমান সময় লাগে সিমান লোৱা মই মোৰ মা দেউতাকো জনাব লাগিব মা দেউতাক এতিয়াই ঠিক আছে তুমি যি ভাল দেখা কৰা কিন্তু উত্তৰটো সোনকালে পাম বুলি আশা কৰিলো ফোন কৰিম আপোনাক তাৰ বাবে কণ্টেক্ট নম্বৰ এটা দিব লাগিব মই কৰিম বাৰু নম্বৰটো লওক পিছে নম্বৰটো মোৰ নহয় কিন্তু আপুনি ফোন কৰিব নিশ্চয় জনাম এতিয়া যাওঁ বাই বাই ৰবা মই আগবঢ়াই দিওঁ বলক আৰু মোৰ নম্বৰটো লৈ তাই গুচি গ'ল মই বুজি নাপালো পাহিবা কিছুমানে এনেকুৱা এটা ৰিলেশ্যন মাক বাপেকৰ পৰা ঢাকি ৰাখিব বিচাৰে কিন্তু তৃষ্ণা তাৰ সম্পূৰ্ণ বিপৰীত আছিল ইয়াৰ কাৰণ কি ৱেল সদানন্দ কয় ন পেৰেণ্টছ আৰ দ্য বেষ্ট ফ্ৰেণ্ডছ ইউ কেন এভাৰ ফাইণ্ড হয়তো তৃষ্ণাৰ বাবে তাইৰ মাক তাইৰ বেষ্ট ফ্ৰেণ্ড আছিলে আৰু তাই হয়তো একো কথাই মাকৰ পৰা নুলুকুৱায় আৰু সেইকাৰণে তাই ইমান সুন্দৰকৈ ক'লে যে তাই মাকৰ পাৰ্মিশ্যন লৈহে তোমাক উত্তৰ দিব এণ্ড আই থিংক এনেকুৱা ধৰণৰ ট্ৰান্সপেৰেঞ্চি থাকিলে খুব ভাল তেতিয়া ভুল হলেও মাহঁতে শুধৰাই দিব পাৰে এটলিষ্ট এটা সকিয়নিটো দিব পাৰে যে তই ভুল কৰি আছ চ' সেইকাৰণে যিখিনি কথা ক'ব পাৰি সেইখিনি কথা সদায় মা দেউতাৰ লগত শ্বেয়াৰ কৰিব লাগে আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air Love is on the road ৰেড FM লাভ ষ্টৰী আজি পাহিৰ সৈতে সুবহিটছ 93.5 ৰেড এফএমত মই স্বপ্নৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি সদানন্দ চুতীয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আগলৈ তেওঁ লিখিছে তাৰ নেক্সট দিনা আছিল 9 মে অৰ্থাৎ সেইদিনা আছিল বিয়ালৈ তৃষ্ণা আহিছিল আৰু মই তাইক খুব মনে মনে চাই থাকিলো হঠাৎ তৃষ্ণাক নেদেখা হলো পিছত গম পালো সেইদিনাই তাই ঘৰলৈ গুচি গ'ল তাই যোৱা পৰা মনটো খুব বেয়া লাগি আছিল তাই বা ঘৰলৈ গৈ মোক কি আনচাৰ দিয়ে তাতে জীৱনত প্ৰথমবাৰ এনেকুৱা এটা ফিলিং এনেকৈ 12 দিন পাৰ হৈ গ'ল 21 মে তাৰিখে হঠাৎ এটা অচিনাকি নম্বৰৰ পৰা মোলৈ মিছ কল আহিল মই মিছ কল পাই কল বেক কৰিলো হেল্ল' হয় কোনে কৈছে বাৰু মিছ কল এটা পাইছিলো মই তৃষ্ণাৰ মাকে কৈছো দেই হয় হয় কওকচোন তুমি সদানন্দ নহয় জানো হয় তোমাৰ কথা আমাৰ মাজনীয়ে কৈছিলে পিছে এটা কথা নহয় শুনটো কওকচোন আমাৰ মাজনীক ভাল পাবলে তুমি বিচাৰিছা কথাটো মাজনীয়ে কৈছে পিছে তোমাৰ ঘৰত মা দেউতাই কথাষাৰ জানেনে বাৰু জনাবলৈ এতিয়ালৈকে তাইৰ ফালৰ পৰা একো অহা নাই যে সেইকাৰণে একো মই জনোৱা নাই আৰু মই এইখিনিতে কথা দুটামান কওঁ তুমি শুনি ল'বা দেই শুন কওকচোন তুমি মা দেউতাক কথাখিনি সুধি আমাৰ ছোৱালীজনীৰ সৈতে কথা পাতিবা মানে মই এইটো নিবিচাৰো যে আগলৈ গৈ তাই দুখ পাওক এতিয়া ধৰাচোন তুমি ভাল পাবলৈ বিচাৰিছা আৰু মোৰ ছোৱালীজনীও তোমাক যদি প্ৰেমৰ প্ৰস্তাৱটো মানি লয় আৰু কাইলৈ পৰহিলে তোমাৰ মা দেউতাই যদি কথাটো নামানে তেতিয়া মোৰ ছোৱালীজনীয়ে দুখ পাব নহয় শুন আৰু যিখিনি গম পাইছো তোমালোক ধনী ঘৰৰ মানুহ গতিকে সেয়েহে কৈছো তুমি মা দেউতাৰ লগত কথাখিনি পাতি তাৰপিছত আমালৈ ফোন কৰা মোৰ কোনো আপত্তি নাই যদি তোমাৰ ঘৰৰ আপত্তি নাই আমাৰ ছোৱালীজনীক তোমালৈ গতাই দিম বাৰু হ'ব তেন্তে মই মা দেউতাক সুধি জনাম বাৰু আপোনাক ঠিক আছে দে শুন ভাল লাগিল কথা পাতি হয় পাহিবা সেইটো সময়ত মোৰ বহুত খেলি মেলি লাগি গৈছিল মই মা দেউতাহঁতক কেনেকৈ কওঁ সেইটো কথা
তাতে মোৰ এজন দাদাও আছে সি বৰ্তমান গুৱাহাটীত জব কৰি আছে দাদাই আজিলৈকে মা দেউতাহঁতৰ আগত এনেকৈ ছোৱালীৰ কথা কোৱা নাই তেনে ক্ষেত্ৰত মই সেই কথাটো কি বুলি কওঁ তাতে সৰু আছিলো আৰু বয়সো কম আছিল হয়তো তৃষ্ণাৰ মাকৰ সিদ্ধান্তটো এটা ভাল সিদ্ধান্তই আছিল কাৰণ প্ৰতিজন মাকে নিজৰ ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তাই কৰিব কিন্তু মই বহুত বিপদত পৰি গলো এটা ডাঙৰ চিটুৱেশ্যন আহি পৰিলে সদানন্দৰ সন্মুখত এতিয়া কিদৰে হেণ্ডেল কৰিব সেইটো জানিবলগীয়া কথা সো তাৰ বাবে শুনি থাকক আজিৰ লাভ ষ্টৰী 93.5 ৰেড এফএম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈতে Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি সদানন্দ চুতীয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আগলৈ তেওঁ লিখিছে তৃষ্ণাৰ মাকে কোৱা কথাটোলৈ মই মনত বহুত কষ্ট পাই আছিলো আৰু সেইখিনি কথা মই মোৰ ফ্ৰেণ্ড মানসৰ সৈতে শ্বেয়াৰ কৰিলো আবে কেছটো জমি গ'ল নহয় কি হ'ল চিধাই মাকৰ ফোন আহি গ'ল বে কি ক কি কৈছেনো কি কৈছেনো মাকে কৈছে ঘৰত কলানে নাই তুমি এতিয়া ঘৰত কোৱাৰ পাছতহে বোলে মই জনোৱাৰ পাছত জীয়েকে হা বুলি কব ঘণ্টি বজাই নাই এতিয়া কব লাগে ঘৰত তাকে এতিয়া এৰিবও নোৱাৰো ধৰিবও নোৱাৰো এনেকুৱা হৈ গ'ল নহয় কি কৰো দে ফোনটো মোক দে মই কথা পাতিম দে তোক আকৌ ফোনটো কেলে ঘৰত কোৱা হ'ল বুলি মই কৈ দিম দে ফোনটো দে তই আকৌ কেলে কবি আকৌ নহলে তই কব নোৱাৰিবি ন দে মই কৈ দিওঁ ভালকে যে অলৰেডি কথা চতা হৈ লাগে দেই এইবোৰ বেয়া কথা হ'ব এনেকৈ হে একো বেয়া কথা নহয় দে মই লগাও দেই ফোনটো ৰিং হৈছে হেল্ল' মই সদায় কৈছো দেই হয়তো তৃষ্ণাৰ মাকে মোৰ মাতটো ধৰিব পৰা নাছিলে আৰু মই বুলিয়ে মানসৰ সৈতে কথাখিনি পাতিলে এনেকৈ আমাৰ দিন পাৰ হৈ গৈ থাকিল মই কেতিয়াবা ফোন কৰিলে মাকক পাওঁ আৰু কেতিয়াবা তৃষ্ণাক পাওঁ এদিন আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা আমাৰ ঘৰতো গম পালে প্ৰথমতে অলপমান প্ৰব্লেম হৈছিল তাৰপিছত আপুনি ছল্ভ হৈ গ'ল তৃষ্ণাৰ মাকে কেতিয়াবা মোক সিহঁতৰ ঘৰত মাতি পঠিয়ায় আৰু ময়ো প্ৰায় সিহঁতৰ ঘৰলৈ যাব ধৰিলো মোক খুব বেছি মৰম কৰিছিলে আচলতে সিহঁতৰ ঘৰত ল'ৰা নাছিল বাবে মোক বহুত মৰম কৰিছিল অকল মোক বুলিয়েই নহয় মোৰ ফ্ৰেণ্ডছবোৰ গ'লেও তেওঁৰ মাকে বহুত মৰম আৰু সন্মান কৰিছিল সেইবাবে মোৰ সিহঁতৰ ঘৰখনলৈ গৈ বহুত ভাল লাগিছিল তৃষ্ণাও আমাৰ ঘৰলৈ আহিছিল আৰু মোৰ মায়ে তৃষ্ণাক বহুত ভাল পাইছিল সো ঘৰাঘৰি ৰিলেশ্যনশ্বিপটি একচেপ্ট হৈ গ'ল সো এভৰিথিং ৱাজ গোয়িং স্মুথলি আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী 93.5 ৰেড এফএম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈতে Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি সদানন্দ চুতীয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আগলৈ তেওঁ লিখিছে 2016 চনৰ 1 ছেপ্টেম্বৰৰ কথা সেইদিনা সিহঁতৰ মোবাইল ফোনটো নলগা হ'ল গোটেই দিনটো মই ফোন ট্ৰাই কৰিলো কিন্তু ফোনটো অফেই দেখুৱালে মনটো বহুত বেয়া লাগি থাকিলে কাৰণ মই তৃষ্ণাৰ মাতটো এদিন নুশুনিলেই থাকিব নোৱাৰিছিলো আৰু সেইদিনা গোটেই দিনটোৱে শুনিব পোৱা নাই তাৰ নেক্সট দিনা এটা অচিনাকি নম্বৰৰ পৰা এটা ফোন কল আহিলে মই ৰিচিভ কৰি গম পালো সেয়া তৃষ্ণা তাই ক'লে তাহাঁতৰ ফোনটো বেয়া হ'ল এনেদৰে আমি কিছু কথা পাতি শেষত তাই ক'লে যে মোবাইল নোলোৱালৈকে আজিৰ পৰা তোমাৰ লগত কথা পাতিব নোৱাৰিম বুলি মই তাইক ফ্ৰেণ্ডছবোৰৰ পৰা ফোন কৰিবলৈ ক'লো আৰু তাই যিমান পাৰো সিমান কণ্টেক্টত থাকিম বুলি ক'লে আৰু ফোনটো কাটি দিলে এনেদৰে 10-15 দিন পাৰ হৈ গ'ল মোৰ মোবাইলটোত কোনো অচিনাকি নম্বৰৰ পৰা এটাও কল নাহিল মই সিহঁতৰ নম্বৰটো ট্ৰাই কৰি থাকিলো কি জানিবা ভাল কৰিলে মোৰ মনটো বহুত বেয়া লাগি থাকিল যিহেতু তৃষ্ণাই মোৰ ভণ্টিৰ লগত পঢ়িছিল সেইবাবে ভণ্টিক সুধি থাকিছিলো যে তাই স্কুল আহিছে নে নাই অহা কথা গম পাইছো তথাপিও মই কথা পাতিব নোপোৱা বাবে মনটো একেবাৰে বেয়া লাগি আছে মই সিহঁতৰ ঘৰৰ পৰা কেইদিনমান আগতে গৈ আহিছো মোবাইল বেয়া হোৱাৰ আগতে সো আকৌ এবাৰ সিহঁতৰ ঘৰত যাবলৈ মন যোৱা নাছিলে
এনেদৰে দিনবোৰ গৈ থাকিব ধৰিলে ৱেল টেকনলজিয়ে কিমান এটা ৰিলেশ্যনশ্বিপ ক্লোজ আনি দিব পাৰে চাওকচোন মানে ডেইলি ফোনত কথা পাতি থাকিব পাৰি আৰু যদি সেই টেকনলজি নোহোৱা হৈ যায় তেতিয়া এটা ৰিলেশ্যনশ্বিপ কলৈ গুচি যাব পাৰো মানে আগতেওতো প্ৰেম হৈছিলে মানুহৰ তেতিয়াতো ফোনো নাছিলে তেতিয়া ভাবকচোন এটা ৰিলেশ্যনশ্বিপ কিমান সুন্দৰকৈ চলি আছিলে আৰু আজি যিমানে টেকনলজি ডেভেলপ হৈছে যিমানে ৰিলেশ্যনশ্বিপ যিমানে মানুহ ক্লোজ আহিছে সিমানে ব্ৰেকআপছ বেছি কাজিয়াও বেছি ডিছৰেছপেক্টো বেছি আৰু চিটিঙো কৰে টাইমে কিমান চেঞ্জ কৰি দিয়ে আগলৈ কি হয় শুনি থাকক আজি লাভ ষ্টৰী 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈ দে সুপৰহিটছ 93.5 ৰেড FMত মই আছো আপোনাৰ সৈতে পাহি আৰু শুনি আছে আজি আপুনি সদানন্দ চুতীয়াৰ লাভ ষ্টৰী অন উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে 22 ছেপ্টেম্বৰৰ কথা সেইদিনা মই কলেজলৈ গৈছিলো আৰু মোৰ প্ৰথম ক্লাছ আছিল কেমিষ্ট্ৰি ক্লাছৰ টাইম আছিল 9:45 to 10:30 আৰু মোৰ ছেকেণ্ড ক্লাছ অফ আছিল ক্লাছ অফৰ সময়ত মই বাহিৰলৈ ওলাই আহিছিলো তেনেতে মোৰ ছেম বেটছৰ তৃষ্ণাহঁতৰ গাঁৱতে পঢ়া এজন ল'ৰাই আহি মোক এটা অসম্ভৱ কথা ক'লে তোৰ চৰাই পলালে গম পাও না কি হ'ল কি তোৰ গাৰ্লফ্ৰেণ্ড পলালে মোৰ গাৰ্লফ্ৰেণ্ড কোন তৃষ্ণা কথা কবলৈ নাই আৰু এনেই মাথাটো বেয়া হৈ আছে ইমান দিন ফোন পাতি নাই সি আকৌ আহিছে জ্বলা জিউত ফোন আহিব চৰাই উৰি গ'ল এনেই মাথাটো বেয়া নকৰিবি দেই যা তেনেতে আৰু এজন ল'ৰাৰ পৰা মই একেটা কথাকেই শুনিলো আৰু সেই কথাটো শুনি মই একেবাৰে বিশ্বাস কৰিব পৰা নাছিলো তেতিয়া একেবাৰে খেলি মেলি লাগি গৈছিলে সিহঁতৰ কথাত অলপ সন্দেহ লাগি মই তৃষ্ণাহঁতৰে গাঁৱৰ এজনী ছোৱালীক ফোন কৰিলো আৰু ফোন কৰি গম পালো যে সঁচাকৈ তৃষ্ণাই বিয়া পাতিলে কথাটো শুনি মই একদম পাগলৰ নিচিনা হৈ গৈছিলো পিছলৈ ক্লাছ নকৰি মই কলেজৰ পৰা তৃষ্ণাহঁতৰ ঘৰলৈ গলো মই তেওঁলোকৰ ঘৰত যোৱাত মাকে মোক দেখি হুক হুকাই কান্দিব ধৰিলে তেওঁৰ মতে ল'ৰা দুজন আহিছিলে আৰু তৃষ্ণাক লগত লৈ গুচি গ'ল তেওঁ একো ক'বই নোৱাৰিলে কথাটো কি হ'ল তৃষ্ণাৰ মাকৰ মুখৰ পৰা সেইবোৰ কথা শুনি মই একেবাৰে ৰ'ব নোৱাৰিলো বহুত কথা সুধিম বুলি ভাবিছিলো কিন্তু তেনে এটা অৱস্থাত নুসুধি মই তাৰ পৰা গুচি আহিলো ৱেল হঠাতে এনেকুৱা এটা কি ঘটনা হৈ গ'ল যিটোৰ বাবে তৃষ্ণাই আনৰ সৈতে বিয়াত বহিবলগীয়া হ'ল ৱেল লাইফ ইজ চামটাইমছ ৰিয়েলি ষ্ট্ৰেঞ্জ মানে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন ফেচ কৰাই দিয়ে যিটো চিটুৱেশ্যন হয়তো কেৱল আপুনিহে বুজি পাব আৰু হয়তো কোনেও বুজি পাব নোৱাৰে ৱেল কি হৈছিলে তৃষ্ণাৰ লগত সেয়া হয়তো তৃষ্ণাইহে আমাক বুজাব পাৰিব এনিৱে আগলৈ আৰু কিছু কথা লিখিছে পঢ়ি গৈ থাকিম 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈ দে সুপৰহিটছ 93.5 ৰেড FMত মই আছো আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি সদানন্দ চুতীয়াৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ আগলৈ তেওঁ লিখিছে পাহিবা মই সিহঁতৰ ঘৰৰ পৰা আহোঁতে গোটেই ৰাস্তা কান্দি কান্দি আহিছিলো মই মাক কথাবোৰ কলো মাও কথাবোৰ শুনি আচৰিত পালে আৰু দুখো কৰিলে পিছে দুখ কৰিনো কি লাভ আচলতে তাই মোৰ কপালতেই নাছিল তথাপিও মই এইটোৱে ভাবো যে যোৱাৰ আগতে তাই এটলিষ্ট মোক কৈ যাব লাগিছিলে হয়তো তেতিয়া ইমান মই দুখ নাপালো হয় তেনেকৈ এমাহ পাৰ হৈ গ'ল তেনেতে এদিন তৃষ্ণাৰ পৰা হঠাৎ মোলৈ এখন চিঠি আহিছিল হয়তো ফোন কৰিবলৈ অসুবিধা পালে আৰু সেইকাৰণে চিঠি এখনকে দি পঠিয়ালে তাত লিখা আছিলে মৰমৰ দাদা মৰম লবা মোৰ আপোনাক এৰি আহিব মন যোৱা নাছিল কিন্তু বিশেষ অসুবিধাত পৰি মই আহিব লগা হ'ল মই এদিন আপোনাক কথা দিছিলো যে মই গোটেই জীৱন আপোনাৰ লগত থাকিম বুলি কিন্তু সেই কথা সময়ৰ অসুবিধাৰ ফলত মই ৰাখিব নোৱাৰিলো অহাৰ পিছদিনাই মই পাগলৰ দৰে কান্দিছিলো মোৰ প্ৰেমক বিচাৰি পিছে দুখ মোৰে গাত আপুনি এতিয়া মোক লৈ কান্দি নাথাকিব খোৱা বোৱা ভালদৰে কৰি থাকিব আৰু আকৌ পাৰিলে আমাৰ ঘৰলৈ গৈ থাকিব আৰু ভণ্টিহঁতৰ লগত আগৰ দৰে ধেমালি কৰি থাকিব মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰো আপোনাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময় মোৰ বুকুৰ মাজত
আপোনাৰ স্মৃতি হিচাপে জীয়াই ৰাখিম বৰ্তমান মই সুখী নহয় ইতি আপোনাৰ ভণ্টি তৃষ্ণা টুকুৰা টুকুৰা ভাঙি ঘূৰি হোৱা মনটো কিদৰে জোৰা দিওঁ খেলি মেলি ফুৰে ধুই খেতা কৰা বুকুত কিহৰেনো ৰং খানো বেদনা বেদনা মোৰ ভাল পোৱা তোমাক হেৰুৱাই পাথৰ হিয়া বেদনা বেদনা মোৰ ভাল পোৱা তোমাক হেৰুৱাই পাথৰ হিয়া মন যায় মন যায় মন যায় দাদা রে 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 দাদা রে 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 দাদা রে মন যায় মোৰো মন যায় পাহিবা মই চিঠিখন পঢ়াৰ লগে লগে চকু পানী বাগৰি আহিব ধৰিলে মই এতিয়াও তাইক এইটোৱে আশীৰ্বাদ কৰো যে তাই য'তেই নাথাকক কিয় কুশলে থাকক পাহিবা এদিন আগতে তাই মোবাইলত আপুনি প্ৰকাশ কৰা লাভ ষ্টৰী শুনি থকা দেখিছিলো সেয়েহে মোৰ বিশ্বাস তাই এদিন নহয় এদিন মোৰ এই লাভ ষ্টৰীটো শুনিব সেয়ে মই ৰেড এফএমৰ যোগেদি তৃষ্ণাক ক'ব বিচাৰো যে তৃষ্ণা মই তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত কেতিয়াও পাহৰিব নোৱাৰো হয়তো তুমি মোৰ লগত যি কৰিলা সেয়া ভাল নকৰিলা তথাপিও যদি কেতিয়াবা সময় পোৱা মোক এটা ফোন কৰিবা মই একেটা নম্বৰে আজিও চলাই আছো কাৰণ মই তোমাক সঁচাকৈ বহুত ভাল পাইছিলো যদি মোৰ কৰবাত ভুল হৈছিল তেন্তে পাৰিলে মোক ক্ষমা কৰি দিবা পাহিবা এয়াই আছিলে মোৰ লাভ ষ্টৰী মোৰ ষ্টৰীটো যাতে আপুনি প্ৰকাশ কৰে সদানন্দ মানুহৰ জীৱনত বহুত ঘটনা ঘটে আৰু কিছুমান সিচুৱেশ্যন আমি একো কৰিব নোৱাৰো আমি নাজানো কি হ'ব কি নহ'ব বাট হৈ যায় আৰু কোৱা হয় ন যি হয় ভালৰ কাৰণেই হয় গতিকে যি হ'ল ভালৰ কাৰণে হ'ল বুলিয়ে ভাবা ইউ নেভাৰ নো আগলৈ কি হ'ল হয় ইয়াতকৈ হয়তো কিবা বেয়া হ'বলগীয়া আছে বাট এতিয়া সময় আছে তুমি নিজে আকৌ নিজকে এষ্টাব্লিছ কৰিব পাৰা ইমোশনেলি ফিজিকেলি এণ্ড মেণ্টেলি চ' আই হোপ তুমি অভাৰকাম কৰিব পাৰিবা আৰু আগুৱাই গৈ থাকা সুন্দৰভাৱে এতিয়াই জীৱন গতিকে এনজয় কৰা এণ্ড লাভ উইল কাম টু ইউ ডোণ্ট ৱৰি এয়া আছিলে আজিৰ লাভ ষ্টৰী কেনেকৈ পাহৰো সেই দিনবোৰ এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ মই পাহি আপোনাৰ কাষ চাপিম আপুনিও পিছে চিঠিৰ জৰিয়তে নিজৰ ষ্টৰীসমূহ শ্বেয়াৰ কৰি থাকিব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম RJ পাহি আৰু মই ইনষ্টাগ্ৰামত আছো RJ পাহি চ' মেছেজ কৰিবলৈ নাপাহৰিব এতিয়া বিদায় লৈছো এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং এণ্ড আই লাভ ইউ 93.5 Red FM बजाते रहो।